নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বিভিন্ন দেশৰ পতাকা আৰু ইয়াৰ ৰাজধানীসমূহৰ বিষয়ে ক'ম। এইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে নতুন দিল্লী। এইখন হৈছে ইণ্ডোনেছিয়াৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে জাকাৰ্টা। এইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে ৱাশ্বিংটন ডিচি। এইখন হৈছে চীনৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে বেইজিং। এইখন হৈছে ব্ৰাজিলৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে ব্ৰাজিলিয়া। এইখন হৈছে পাকিস্তানৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে ইছলামাবাদ। এইখন হৈছে নাইজেৰিয়াৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে আবুজা। এইখন হৈছে বাংলাদেশৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে ঢাকা। এইখন হৈছে ৰাছিয়াৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে মস্কো। এইখন হৈছে মেক্সিকোৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে মেক্সিকো চিটি। এইখন হৈছে জাপানৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে টকিঅ'। এইখন হৈছে ফিলিপাইন দেশৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে মনিলা। এইখন হৈছে ভিয়েটনাম দেশৰ পতাকা। ইয়াৰ ৰাজধানী হৈছে হানয়। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।